কামুৰি ছিঙি আনিলে উঠ আৰু তাৰ পিছতেই অৱস্থা ইয়া এজন যুৱকক উচিত শাস্তি দিলে এগৰাকী সাহসী মহিলাই ধৰ্ষণ কৰিবলৈ চেষ্টা কৰিছিল যুৱকজনে ধৰ্ষণ কৰিবলৈ অহা এজন যুৱকক উচিত শাস্তি প্ৰদান এগৰাকী মহিলাৰ জানিব পৰা মতে মহিলাগৰাকীয়ে পথাৰত কাম কৰি আছিল কাম কৰি থকা অৱস্থাত সুযোগ বুজি লম্পট চৰিত্ৰৰ এই পাখণ্ড যুৱকজনে তেওঁক পাছফালৰ পৰা সাৱটি ধৰে আৰু মহিলাগৰাকীক ধৰ্ষণৰ চেষ্টা চলাই অসহায় মহিলাগৰাকী কিন্তু কোনো গুণেই কম নহয় মহিলাগৰাকী তেওঁৰ আছে সাহস আৰু বুদ্ধি নিজৰ সাহস আৰু বুদ্ধিৰ বলত এক ভয়ংকৰ বিপদৰ পৰা নিজক ৰক্ষা কৰিবলৈ সক্ষম হয় মহিলাগৰাকী সাহসী মহিলাগৰাকীয়ে তেওঁক ধৰ্ষণ কৰিবলৈ অহা কুচৰিত্ৰৰ যুৱকজনক কামুৰি আঘাত কৰি সাৰি আহিবলৈ সক্ষম হয় প্ৰথমতে মহিলাগৰাকীয়ে যুৱকজনৰ হাতৰ পৰা নিজক ৰক্ষা কৰিবলৈ বহু চেষ্টা কৰে যদিও যুৱকজনৰ কঠিন দুবাসৰ পৰা মুক্ত হ'বলৈ পৰা নাছিল বাৰে বাৰে চেষ্টা কৰিছিল মহিলাগৰাকীয়ে অৱশেষত সাহসী মহিলাগৰাকীয়ে নিজৰ দাঁতেৰে যুৱকজনৰ ওঠত উপৰ্যু পৰি কামোৰ মাৰে যাৰ ফলত উঠ ছিগি যায় যুৱকজনৰ বিষৰ তাৰণাত আৰু ধাৰাসাৰ তেজ বৈ যোৱাৰ ফলত মহিলাগৰাকীক এৰি দিবলৈ বাধ্য হয় পাখণ্ড ধৰ্ষণকাৰী যুৱকজনে ইয়াৰ পাছতে মহিলাগৰাকীয়ে সমগ্ৰ ঘটনা গাঁৱৰ ৰাইজক বিৱৰি কোৱাত অলপ সময়ৰ ভিতৰতে গাঁৱৰ ৰাইজ গোট খাই যুৱকজনক ধৰি বান্ধি থয় এই তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীয়ে যুৱকজনক নিজৰ জিম্মাত লয় আৰু সেই স্থানৰ পৰা তেওঁৰ ওঠৰ ফাটি যোৱা অংশটো উদ্ধাৰ কৰে ইয়াৰ পিছতে যুৱকজনক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাৰ বাবে ভৰ্তি কৰা হয় এতিয়া মহিলাগৰাকীৰ এই সাহসক সকলোৱে প্ৰশংসা কৰিছে আৰু এই ঘটনাটো উত্তৰ প্ৰদেশৰ মেৰুতৰ নিউজ ডেস্ক অসম ফাৰ্ষ্ট আপোনাৰ ঘৰৰ বৈদ্যুতিক তথা প্ৰয়োজনীয় আন সকলো সামগ্ৰী একেখন প্ৰতিষ্ঠানতে পাব এলইডি টিভি ৱাশ্বিং মেচিন লেপটপ মোবাইল ফোন গিজাৰ তথা ৰেফ্ৰিজাৰেটৰ ইনভাৰ্টাৰ বেটাৰিজ এচি চিচিটিভি ইত্যাদি সকলো লগতে গ্ৰাহকৰ বাবে চলি আছে পূজাৰ বতৰৰ আকৰ্ষণীয় অফাৰ লগতে চলিছে গ্ৰাণ্ড দিৱালী সেল য'ত থাকিব up to 50% off, assured gifts, lucky draw and many more. লগতে উপলব্ধ 0% interest, easy EMI, Samsung, LG, Apple, Oppo, Vivo, MI, HP, Dell, Lenovo সকলোতে আমাৰ ঠিকনা মোদী লোহিয়া ৰোড নিয়াৰ TDA মাৰ্কেট 80 ৰোড তিনসুকিয়া যোগাযোগৰ নম্বৰ 7002322813 84730733117 8638840190 আৰু 8638222491 E Square One Shop Electronic Store